3 দিন 4 দিন মোক অলিং দি আছে তোমার গাখীৰ ৰাখিবা নোৱাৰিম তোমার চলিটো যদি বাদ নেদা আমার কোনো আপত্তি নাই তেনে গাখীৰ ৰাখিবা নোৱাৰিম বলে আপনার কয়েকটা দিন লো আমি দিয়ে আছো মানে চলি টাকাখন কি বাদ দিওঁ কি করা যায় আজি গাখীৰখিনি নল'লে মই ইমান বিদ্যমান কৰি আহিলোঁ মই সহ্যই পাৱা নাই মই গাখীৰ পেলাই দিম মই গাখীৰ পেলাই দিম গৰু নাৰাখিম মই ইমান দূৰত গেলোঁ মোৰ গাখীৰ নাৰাখিল মোৰ কি উপায় কৰি মই সহ্যই নাপাম এখন মই আৰু ক'বাহে নোৱাৰিম আজি বহুতে এটা বস্তুত মই দুখ পাইছোঁ আৰু এইটো বস্তু কমচে কম ইছলামত হ'ব নালাগে এনেই ইছলামৰ বহু বদনাম গতিকে সেই বস্তুখিনি ইছলামৰ ভিতৰত হ'ব নালাগে আপোনালোকে চাইছে কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত এটা বস্তু ভাইৰেল হৈ আছে আপোনালোকে চাইছে আয়ুব আলী শৰ্মা বোলে ল'ৰাটো তেওঁক আপোনালোকে কি কৰে কৰি থাকক না কিন্তু তেওঁৰ কাৰণে যায় আজি তেওঁৰ আব্বাক এটেক কৰা হৈছে তেওঁৰ মাক এটেক কৰা হৈছে এইটোতো বেয়া কথা না এইটোতো হ'ব নালাগে ইছলামৰ ভিতৰত ইয়াৰ কোনো জাগা নাই মই আয়ুব আলীৰ বাবা আৰু মা যিটো এলেকাত থাকে সেই এলেকাৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে এইটো ভুল কৰি আছে তেওঁৰ মাৰ ওপৰত আপোনালোকে প্ৰেছাৰ দি আছে তেওঁৰ বাব্বাৰ ওপৰত আপোনালোকে প্ৰেছাৰ দি আছে এইটো ভুল কৰি আছে আপোনালোকে আৰু ইয়াৰ কাৰণে দোষী আপোনালোকে হ'ব ইনশাআল্লাহ কোৰাণৰ হাদিছ হিচাপে আপোনালোকে দোষী যিহেতু আয়ুব আলী শৰ্মাৰ আব্বা তেওঁ স্পষ্টীকৰণ দিছে যে আমাৰ ল'ৰাৰ লগত কোনো সম্পৰ্ক নাই তেওঁ নাস্তিক হৈছে কি হৈছে এইটো হওক এইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু সেইটো লৈ কোনোবা আয়ুব আলীৰ আব্বাক আৰু আম্মাক অপমান কৰিব সেইটো কথা কিন্তু বেয়া কথা হৈছে কোৰাণৰ হাদিছৰ খিলাফ আপোনালোকে সেই কামখিনি কৰি আছে আপোনালোকে মনত ৰাখিব কিন্তু আপোনালোকে কি ভাবে এই কথাটো মোক বুজাকচোন আয়ুব আলীৰ আব্বাক আৰু আয়ুব আলীৰ আম্মাক আপোনালোকে বাইকাট কৰি থ'লে আপোনালোকৰ কিবা লাভ হ'ব নেকি আল্লাহে আপোনাক সৱাব দিব নেকি আল্লাহে আপোনাক ভাল পাব নেকি নবীয়ে আপোনাক ভাল পাব নেকি এইটো কিহৰ কথা হ'ল এই কথাখিনি অত্যন্ত দুখ পাইছোঁ আপোনালোকে ইছলামৰ ভাল কৰা নাই আপোনালোকে ইছলামৰ বেয়াহে কৰি আছে আপোনালোকে গতিকে এইটো এটা কি কথা হ'ল দুখ কৰিছে মোৰ ল'ৰা আজি কালি যদি মোৰ ল'ৰা কিবা হৈ যায় এইটো হৈ যাব পাৰে কি কথা আছে আল্লাহ নকৰক নহওক কিবা এটা হৈ গ'ল সেইটোৰ কাৰণে আপোনালোকে মোক বাইকাট কৰিব নেকি মোৰ পৰিবাৰক বাইকাট কৰিব নেকি এইটোতো কথা হ'ব নোৱাৰে এইটো এটা কি কথা হ'ল মই এটা ভিডিঅ' চালোঁ আয়ুব আলীৰ আব্বা আজি গাখীৰ লৈ বজাৰত গৈছে কোনো এজন মানুহে তেওঁৰ গাখীৰ কিনা নাই কিহৰ কাৰণে কিনা নাই আপোনালোকে কওকচোন আৰু কিনিলে কি ভুলটো হ'ব আপোনালোকে কওকচোন সেইটো নাজাইজ নেকি এইটো হাৰাম নেকি গাখীৰটো নাজাইজ বা হাৰাম নেকি সেইটোতো নহয় সেইটো নিশ্চয় যায় যিটো কিনিব পাৰে আপোনালোকে আৰু মই আপোনালোকক কৈছোঁ যে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আয়ুব আলীৰ আব্বা আৰু আম্মা যিটো গাঁৱত থাকে সেইটো গাঁৱৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে এই বিহেভখিনি নকৰিব এই ব্যৱহাৰটো আপোনালোকে নকৰিব আপোনালোকে কোৰাণৰ হাদিছৰ বিৰুদ্ধে কৰি আছে ইছলামৰ বিৰুদ্ধে কৰি আছে শৰীয়তৰ বিৰুদ্ধে আপোনালোকে কৰি আছে আপোনালোকে কি ভাল কামটো কৰিলে তাতে তেওঁৰ আব্বাক আপোনালোকে বাইকাট কৰি আছে মানুহৰ ঘৰত যাব দিয়া নাই আপোনালোকে তেওঁৰ ঘৰত নাযায় কি কাম কৰিছে তেওঁ আয়ুব আলীৰ আব্বাই কি কাম কৰিছে কি বেয়া কাম কৰিছে কওকচোন শৰীয়তৰ কোনো বিৰোধী কৰিছে নেকি কোৰাণৰ হাদিছৰ কোনো বিৰোধী কৰিছে নেকি তেওঁৰ ল'ৰা এটা বেয়া হৈছে আজিকালি আপোনালোকে জানে কিমান ল'ৰানো বাবাৰ কথা শুনে মাৰ কথা শুনে এইটো আপোনালোকে নিজেই জানে আপোনালোকে নিজৰ ঘৰটো যে চলায় আপোনালোকে কওকচোন আপোনাৰ কথা হিচাপত আপোনাৰ ল'ৰাখিনি চলে নেকি আপোনাৰ কথা হিচাপত আপোনাৰ ল'ৰাবিলাকে চলে নেকি সেইটোতো কোনো কাৰণত নচলে গতিকে নিজৰ ঘৰত যদি নচলে আপুনি বেলেগক কিয় প্ৰেছাৰটো দিছে ইছলামে এইটো হুকুম দিয়া নাই ইছলামে এইটো ইজাজত দিয়া নাই আপোনাক গতিকে আপুনি যিটো ইচ্ছা সেইটোৱে কৰিব সেইটো নকৰিব সেইটোৰ কাৰণে বেয়া হৈ আছে পৰিৱেশটো আপোনালোকেতো গম নাপায় ছ'চিয়েল মিডিয়াত মানুহে থু পেলাই আছে আমাৰ ওপৰত গতিকে এই কামখিনি নকৰিব মই ৱাদা কৰিলোঁ মই অতি সোনকালে 4 পৰা 5 দিনৰ ভিতৰতে মই আয়ুব আলী শৰ্মাৰ ঘৰত যাই আছোঁ তেওঁৰ আব্বা আৰু তেওঁৰ আম্মা তেওঁৰ পৰিয়ালৰ কমপ্লিটলি হেফাজতৰ দায়িত্ব অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰে ল'ব মই মুফতি মকিবুৰ ৰহমান আজহাৰী মই নিজে ল'ম তেওঁৰ আব্বাৰ আৰু তেওঁৰ আম্মা আৰু তেওঁৰ পৰিয়ালৰ যিখিনি দায়িত্ব সেইটো মই নিজে ল'ম গতিকে ইয়াৰ জৰিয়তে মই আয়ুব আলী শৰ্মাৰ আব্বা আৰু আম্মাক কৈছোঁ আপোনালোকে ভয় খাব নালাগে আপোনালোকে আপোনালোকৰ কামখিনি কৰি যাওক আপোনালোকৰ কামখিনি কৰি যাওক ইনশাল্লাহ আপোনালোকৰ একো নহয় ইনশাল্লাহ মই অতি সোনকালে 4-5 দিনৰ ভিতৰত আপোনাৰ ঘৰত ইনশাল্লাহ আপোনালোকৰ খবৰ লোৱাৰ কাৰণে আমি হজাতি টিম এটা ওলামাই কেৰামক লৈ মই ইনশাল্লাহ আহি আছোঁ আৰু আপোনালোকৰ এলেকাত যিখিনি আলেম আছে
জমিয়তৰ আলিম এইখিনি জমিয়তৰ আলিমৰ লগত মই আলোচনা কৰি আছোঁ। আজি মই ফজলুল কৰিম কাছিমক ফোন মাৰিছিলোঁ, তেখেতে মই ফোনটো ৰিচিভ কৰা নাই। মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে জমিয়তৰ যিখিনি আলিম আছে তাতে জমিয়তৰ যিখিনি এই কামখিনি আপোনালোকে অতি সোনকালে কৰি